ডাঙৰীয়া এডভাইজাৰসকল আৰু চাৰিখন ডিষ্ট্ৰিক্টৰ পৰা উপস্থিত হোৱা সন্মানীয় সাংবাদিকসকল, মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ কি সঠিক সময়ত ইয়াত আহি উপস্থিত হ'ব নোৱাৰাৰ কাৰণে আপোনালোকে যথেষ্ট সময় ৰ'ব লগা হ'ল। মই প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ আপোনালোকলৈ এই সময়ত জনাইছোঁ। জাৰ্নেলিষ্টসকলৰ বিভিন্ন সমস্যাক লৈ ইয়াত এখন স্মাৰকপত্ৰ দিয়া হৈছে। ইয়াৰ আগতে আমি নিৰ্বাচনৰ আগত আমাৰ দলৰ কিছুমান নেতা বিভিন্ন জিলাত আমাৰ সাংবাদিকসকলৰ লগত মত বিনিময় কৰি কিছুমান সমস্যা সমাধানৰ কাৰণে আমি ইস্তাহাৰত লিপিবদ্ধ কৰিছিলোঁ আৰু সেইখিনি সমস্যা সমাধান হ'লে আমাৰ বিটিআৰ অঞ্চলৰ সাংবাদিকসকলে এটা ভাল এটা পৰিৱেশত সংবাদ মাধ্যমত কাম কৰিবলৈ পাৰিব আৰু সেইটোৱে আমি চিন্তা কৰি কিছুমান কথা আমি এনাউন্স কৰিছিলোঁ, আলোচনা কৰিছোঁ কি এইখিনি কেনেকৈ আগবাঢ়ি লোৱা যায়। এইবাৰ কৰোনা ভাইৰাছৰ কাৰণে বহুখিনি কাম নহ'ল আৰু এতিয়া আমি চৰকাৰত আহি দেখিবলৈ পাইছোঁ কি পৰিৱেশ ইমান ভাল নহয়। তথাপিতো ইয়াৰ মাজেৰে আমাৰ যিখিনি ৰিচোৰ্চেছ আছে ইয়াৰ পৰা এটা দুটা কাম আমি আৰম্ভ কৰিবলৈ হাতত লৈছোঁ। আৰু এতিয়া প্ৰথম কথা মই ক'ব বিচাৰিছোঁ, যিটো জাৰ্নেলিষ্ট এৱাৰ্ডৰ কথা কৈছে, সেই জাৰ্নেলিষ্ট এৱাৰ্ডটো আপোনালোকে ঠিক কৰি দিব কি কাৰ নামত দিলে ভাল হয়। আমাৰ সাংবাদিক শ্বহীদো আছে আৰু কোনোবা জ্যেষ্ঠ এজন সাংবাদিক আমাৰ মাজৰ পৰা কোনোবা স্বৰ্গবাসী হৈছে বা কিবা হৈছে, তেনেকুৱা কিছুমান সাংবাদিক আমাৰ থাকিব। সেই সকলৰ নামতে আমাৰ এৱাৰ্ডটো দিব পৰা যায়। এইটো আপোনালোকে নামটো ঠিক কৰি দিব আৰু আমি চৰকাৰৰ তৰফৰ পৰা এইটো আমি কেবিনেটত পাছ কৰি এইটো দিয়াৰ কাৰণে আমি এই বছৰৰ পৰাই ব্যৱস্থা কৰিম। আমি এটা এনাউন্স কৰিছিলোঁ গ্ৰুপ ইঞ্চুৰেঞ্চ, যিসকলৰ ৰেজিষ্ট্ৰেশ্যন আছে সেইসকলৰ কাৰণে গ্ৰুপ ইঞ্চুৰেঞ্চৰ কথা পাতিছিলোঁ আৰু আমি আশা কৰিম কি আমাৰ নেক্সট বাজেট ছেশ্যনত যদি পাৰোঁ আমি ইয়াৰ কাৰণে এটা ব্যৱস্থা কৰিম কি সাংবাদিকসকলৰ গ্ৰুপ ইঞ্চুৰেঞ্চ। এইটো অতি দৰকাৰ হয়, কাৰণ বহুখিনি অঞ্চলত আমাৰ সাংবাদিকসকলে দিনে নিশা যাব লগা হয়, ফুৰিব লগা হয়, ইয়াত বিভিন্ন সমস্যা হয়। তো এই গোটেই কথাটো লৈ পেলাই বেমাৰ আজাৰ চব লৈ পেলাই আমি গ্ৰুপ ইঞ্চুৰেঞ্চৰ কথাটো ডিক্লেয়াৰ কৰিছিলোঁ আৰু সেইটো আমি চেষ্টা কৰিম কি নেক্সট বাজেট ছেশ্যনত এইটো কাৰ্যকাৰী কৰাৰ কাৰণে। আৰু ভূমি আৰু অফিচ কাৰ্যালয়ৰ কথা আমি কৈছিলোঁ কি আমাৰ 4খন জিলাত বিশেষকৈ আমাৰ সাংবাদিকসকলৰ কাৰণে এখন অফিচ লাগে আৰু হেডকোৱাৰ্টাৰত মানে এটা হোষ্টেলৰ নিচিনা বা কিবা আৱাস য'ত নেকি থাকিব পৰা যায় তেনেকুৱা অলপ ব্যৱস্থা কৰিব লাগে। কাৰণ সাংবাদিকসকলে বিভিন্ন সমস্যাত যদি থাকিব লগা হয় তেতিয়াহ'লে আমাৰ স্তম্ভৰ যিটো মেইন স্পিৰিট সেইটো মেইনটেইন কৰাত বহুত সময়ত অসুবিধা হয়। তো সেইকাৰণে এই কথাখিনি আমি চিন্তা কৰি ঠিক কৰিছিলোঁ আৰু সেইকাৰণে মই আমাৰ যিটো লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টক মই অফিচ খুলিলে পৰহিমানলৈকে মই এটা দায়িত্ব দিম কি আমাৰ 4টা জিলাতে জিলা সদৰত ভূমি ওলাব লাগে য'ত নেকি আমাৰ সাংবাদিকসকলৰ কাৰণে এলটমেণ্ট দিব পৰা যায়। বাকী কথা কৈছে কি এতিয়া ইণ্টাৰেকশ্যনৰ কথা কৈছে, আমি আৰু কথা লিখিছিলোঁ এইটো ফেলোশ্বিপ যিটো আছে এক্সকাৰ্ছন আৰু ফেলোশ্বিপ জাৰ্নেলিষ্টসকলৰ এই কথাটোকো আমি আলোচনা কৰিবলৈ সময় ওলাম, আমি আলোচনা কৰিম। আৰু 60 ইয়াৰ্ছৰ বেছি হোৱা জাৰ্নেলিষ্টসকলক পেঞ্চন দিয়াৰ কথাও আমি এনাউন্স কৰিছিলোঁ আৰু সেইটো আপোনালোকে এছ'চিয়েশ্যনে আমাক দিব। তেনেকুৱা যদি কোনোবা ব্যক্তি আছে তো সেইটো আমি পেঞ্চনটো কিমান দিব পাৰোঁ আমি ঠিক কৰিম, কিন্তু সেইটো আপোনালোকে আমাক দিব। আৰু হেল্থ ইঞ্চুৰেঞ্চৰ কথাটো মই ইতিমধ্যে ক'লোঁ। বাকীখিনি আপোনালোকে ইয়াতে লেপটপ টিভি কেমেৰা বিভিন্ন কথা কৈছে, সেইবিলাক আমি আলোচনা কৰিম এক্সিকিউটিভ কাউন্সিলত।
এইবাৰ ফাইনেন্সৰ অৱস্থাটো ইমান ভাল নহয় আপোনালোকে দেখিছে প্ৰায় 2003 কোটি লাইবিলিটিজ তো এইখিনি মানে আমি পোৱা হিচাপ আৰু নোপোৱা হিচাপ বহুত আছে আমাক নিদিয়া তো ইয়াৰ মাজতে চৰকাৰখন চলি আৰম্ভ হৈছে তো যিয়ে নহওক এই গোটেই কামখিনি আমি আপোনালোকে যেটো কৈছে এই কামখিনি কৰিবলৈ আমি ইচ্ছুক আৰু কৰিবই লাগিব কাৰণ আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা আছে এটো আমাৰ ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰ পৰ্যায়ত দৃষ্টিগোচৰ কৰিব লাগিব তেতিয়াহে আমাৰ চৰকাৰবোৰে আৰু বিভিন্ন সংগঠনবোৰে এইবিলাক কথা বুজি পাব বা গম পাব বিশেষকৈ বিটিআৰ অঞ্চল এটা উত্তপ্ত এটা হিংসাত্মক এটা পৰিৱেশ পৰিস্থিতিৰ মাজেৰে আহিছে এতিয়াও যদিও আমাৰ মাজত হিংসা নাই শান্তি আহিছে আমাৰ এতিয়াও বহুখিনি সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ আপোনালোকৰ বহুখিনি এটা অৰিহণা আছে বুলি মই ভাবো আৰু এই অনাগত দিনত আপোনালোকৰ বহুখিনি এটা দায়িত্ব আছে বুলি মই ভাবো কাৰণ আমাৰ অঞ্চলত যেটো গণতন্ত্ৰৰ যেটো প্ৰক্ৰিয়া হেতু ইস্টাবলিশ কৰিবৰ কাৰণে হলে আমাৰ সাংবাদিকসকলে ইয়াত এটা গঠুৰ দায়িত্ব ল'ব লাগিব আৰু আমি সবে আপোনালোকক সহযোগ কৰিব লাগিব কাৰণ প্ৰথম স্তম্ভ যদি বিফল হৈছে দ্বিতীয় স্তম্ভ তৃতীয় স্তম্ভ বিফল হৈছে তো চতুৰ্থ স্তম্ভ কেতিয়াও বিফল হ'ব নোৱাৰিব আৰু এই কাৰণে আজি আপোনালোকৰ জীৱনবিলাক দেখা পাই আমাৰো খুব কেতিয়াবা মানে অন্তৰত অলপ দুখ পাওঁ কি বহুত কষ্ট কৰি কাম কৰি আছে আৰু ইয়াৰে যিখিনি ইনসেন্টিভ বা ৰিমুনাৰেশন বিলাক পাব লাগে এইখিনি নাপায় তথাপিতো যে ইমান কষ্ট কৰি আপোনালোকে যে এই সাংবাদিকতাৰ দায়িত্বটো পালন কৰি আছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাও আৰু আপোনালোকৰ কাৰণে আজি আমাৰ অঞ্চলটো মানুহে গম পোৱা হৈছে এই অঞ্চলত যে সমস্যা আছে এই অঞ্চলটো যে পিছ পৰি আছে এই অঞ্চলত যে খোৱা পানীৰ মানে সমস্যা আছে হাতী মানুহৰ সংঘাত আছে এই অঞ্চলত জাতি জনগোষ্ঠীৰ মাজত যেটো মিলাপ্ৰীতি থাকিব লাগে ইয়াত কৰবাত নহয় কৰবাত কিবা সমস্যা হৈছে উন্নয়নৰ সমস্যা আছে কৰাপশন আছে এই গোটেই কথাখিনি আপোনালোকৰ পৰা আজি বিশ্বৰ মানুহে গম পাইছে জানিছে আৰু এই কাৰণে সবে এটা ইন্টাৰভেনশনৰ এটা কাম সবে হাতত লৈছে আৰু এইবাৰ এই কাৰণে আমি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ষম হৈছো যোৱাকালি আপোনালোকে দেখিবলৈ পাইছে কি আমাৰ কাউন্সিলত বিৰোধী বিলাকে আহা নাই আৰু আমি জানো এটা হেলদি ডেমক্ৰেসি এটা সুস্থ গণতন্ত্ৰ হ'ব লাগিলে ৰুলিং আৰু ইয়াৰ বিৰোধী সবে থাকিব লাগিব আৰু শক্তিশালী বিৰোধী হলে ৰুলিংও ভালকে কাম কৰিব লাগিব গতিকে আমি বিচাৰিছো যে বিৰোধী যে সকল আছে তেখেতসকলে এটা কাউন্সিলৰ ভিতৰত যত নেকি মানে ভালকৈ এটা ডেমক্ৰেসিৰ এটা চৰ্চা হয় যত এটা ডিবেট হ'ব পাৰে এই কথাবিলাক যদি বিৰোধী সকলৰ দায়িত্ব লয় তেতিয়া ভাল এটা গণতন্ত্ৰ আৰম্ভ হ'ব আমাৰ দেশখন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতন্ত্ৰ দেশ কিন্তু এইটো লৈ পেলাই আমি সন্তুষ্ট লবিলে নহব কাৰণ গ্ৰাসৰুটত যদি গণতন্ত্ৰৰ কোনো মূল্যই নাই তেনেহলে আমাৰ অঞ্চল কেনেকৈ আগবাঢ়িব তো সেই কাৰণে মই দীঘলীয়া ক'ব বিচৰা নাই আপোনালোকক লগ পাই ভাল লাগিল আমি আশা কৰিম আমাৰ বাইদেৱে কোৱা নিচিনা কি আমাৰ ইন্টাৰেকশন প্ৰগ্ৰাম মাজে মাজে আমি কৰি থাকিম আমাৰ কি করণীয় আছে আপোনালোকে আঙুলে নিব দেখাই দিব আৰু আপোনালোকৰ লগত আমাৰ যেটো দায়িত্ব আছে আপোনালোকৰ প্ৰতি হিটো আমাক আপোনালোকে মাজে মাজে আঙুলে দিব সো সমাজখন চলিব লাগিলে সকলো একেলগে মিলি আগবাঢ়ি যাব লাগিব আৰু আমি আমাৰ চৰকাৰৰ দিনত আপোনালোকে যিখিনি ইয়াত মেমৰেন্ডামত দিছে সকলো কামখিনি কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু পৰ্যায়ক্ৰমে এটাকৈ কামবিলাক আমি হাতত লম মই ভাবিছো এইখিনি কাম খুব টান কাম নহয় কাম বিলাক কৰিলে মানে সমাধান হয় নকৰিলে তো কৰি থাকে কিন্তু যিখিনি কাম আপোনালোকে দিছে এইখিনি কাম আমি উইদিন 5 ইয়ার্স প্ৰত্যেকটো কাম কমপ্লিট কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো ধন্যবাদ Come to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.